5000 হাঁচি 5000 মাটি কঁঠালৰ গৰাকী এখন ব্যতিক্ৰমী পঞ্চায়ত। আন 10খন গাঁও পঞ্চায়তৰ আদৰ্শ হ'ব পৰা এখন গাঁও পঞ্চায়ত। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এই পঞ্চায়তখনৰ নাম ডিকচু গাঁও পঞ্চায়ত। নমস্কাৰ, শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এয়া ডিকচু গাঁও পঞ্চায়ত। ডিকচু গাঁও পঞ্চায়তৰ এই ভূমিত আবাদী হৈ পৰি আছিল, হাবি জংঘলে পৰিপূৰ্ণ হৈ আছিল এসময়ত। তাৰপিছত আমাৰ মনলৈ এটা ধাৰণা আহিল যে এই হাবি জংঘল কাটি আমি কিবা এটা কৰোঁ, আৰু সেই যি চিন্তা, সেই চিন্তাই আজি এটা আশাৰ সঞ্চাৰ আমাৰ মনলৈ আহিছে যে আমি এই হাবি জংঘলখিনি কাটি ইয়াত 4 বিঘা মাটিত 5000ৰো অধিক আমি মাটি কঁঠালৰ পুলি আৰু 5000ৰো অধিক আমি হাঁচি গছৰ পুলি আমি ইয়াত ৰোপণ কৰিলোঁ। পঞ্চায়তখন অহা 10 বছৰত বহু লক্ষাধিক টকাৰ গৰাকী হৈ উঠাৰ সম্ভাৱনা আছে, কাৰণ একে সময়তে পঞ্চায়তখনে নিজা 5 বিঘাকৈ মাটিত ৰোপণ কৰিছে 5000 হাঁচি পুলি আৰু 5000 মাটি কঁঠাল। ইতিমধ্যে পূৰঠ হৈ উঠিছে মাটি কঁঠালসমূহ। এটা মাহৰ পিছত এই মাটি কঁঠাল বিক্ৰীৰ ব্যৱস্থা কৰিব পঞ্চায়তখনে। আনহাতে উক্ত খেতিত গাঁওখনৰ বহু কেইগৰাকী পুৰুষ মহিলাই এনৰেগা আঁচনিৰ জৰিয়তে কৰ্ম সংস্থাপনো লাভ কৰিছে। এই 5000 মাটি কঁঠাল পুলিত প্ৰত্যেকজোপাই আমাক ফল দিবলৈ আৰম্ভ কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ, আৰু পঞ্চায়তৰ এই পুঁজিৰে আমি বিক্ৰী কৰি যি টকা পাম, এই টকা আমি পঞ্চায়তৰ আন্তঃগাঁথনি কামত খৰচ কৰিম। ইয়াৰ উপৰিও পঞ্চায়তত বহুতো কিছুমান উন্নয়নমূলক কাম আমি কৰিম বুলি ভাবি থৈছোঁ। এইখিনি কামতো এই পইচাই আমাক অৰিহণা দিব বুলি আমি আশাবাদী। আমাৰ যি ধাৰণা, আমাৰ যি সপোন, এই সপোন পূৰ্ণ কৰিবৰ কাৰণে আজি এই পঞ্চায়তখনে সেই প্ৰয়াস কৰাৰ কাৰণে আমি আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আজি আপোনালোকে আহি এই যি বাতৰি সংগ্ৰহ কৰিছে, আৰু অসমৰ চুকে কোণে এই বাতৰি আজি প্ৰকাশ পাব, আৰু অসমৰ প্ৰত্যেকখন পঞ্চায়তে এই ডিকচু গাঁও পঞ্চায়তৰ আদৰ্শ গ্ৰহণ কৰিব বুলি মই আশা ৰাখি আপোনালোকক ধন্যবাদ জনাইছোঁ। নাগালেণ্ডৰ পৰা অনা বীজেৰে কৰা এই মাটি কঁঠালৰ উৎপাদনৰ পৰিমাণ পৰৱৰ্তী সময়ত 2 গুণ অথবা 3 গুণ হ'ব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় লোকসকল আশাবাদী। বিভিন্ন সময়ত পঞ্চায়তৰ দুৰ্নীতিয়ে ৰাজ্যক বিতুষ্ট কৰাৰ পৰিৱৰ্তে ডিকচু পঞ্চায়তৰ এই মাটি কঁঠালৰ বাগানে বৰ্তমান আকৰ্ষণ কৰিছে সকলোকে। ডিকচু গাঁও পঞ্চায়তৰ সভাপতি সঞ্জীৱ বৰা, অৰূপ সন্তিকৈ, মিলন খনিকৰৰ লগতে জব কাৰ্ডৰ হিতাধিকাৰীসকলৰ এনে কাৰ্যক এতিয়া সকলোৱে একেমুখে লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা অসম।